ভেকচিন লওক আৰু উদযাপন কৰক শাৰদীয় দুৰ্গা পূজা। এইবাৰ অসমৰ উদযাপিত হ'বলৈ গৈ আছে দুৰ্গা পূজা। যোৱাবাৰ আমি বঞ্চিত হৈছোঁ পূজাৰ আনন্দ উল্লাসৰ পৰা। এইবাৰ দুৰ্গা পূজা হ'ব। স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মানি চলিলে সকলো নিৰাপদে থাকিম। আমি এই বছৰ দুৰ্গা পূজা পাতিব লাগিব, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কিন্তু সাৱধানৰে সাৱধানতা অৱলম্বন কৰি দুৰ্গা পূজা আমি এইবাৰ পাতিব লাগিব। কিন্তু এইবাৰ অসমত দুৰ্গা পূজা হ'ব। ভেকচিন লওক আৰু উদযাপন কৰক শাৰদীয় দুৰ্গা পূজা। আজিৰ দিনটোত দুটা স্থানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজা সম্পৰ্কে দুবাৰ মন্তব্য আগবঢ়াইছে। আমি আপোনালোকক শুনাইছোঁ। মই ৰাইজক সহায় সহযোগিতা বিচাৰিম যে আমি সুন্দৰভাৱে যাতে শাৰদীয় দুৰ্গা পূজা উদযাপন কৰিব পাৰোঁ। সকলোৱে প্ৰথম পালি ভেকচিন লওক। আজিৰ দিনটোতো আমাৰ হাতত 22 লাখ ভেকচিন আছে, ভেকচিনৰ কোনো অভাৱ নাই। আপোনালোকে ভেকচিন লওক আৰু সময় হোৱাৰ লগে লগে দ্বিতীয় পালি ভেকচিন ল'ব নাপাহৰি। যিমানে বুদ্ধি উলিয়াব কিছুমান মানুহে সিমানে ক'ভিড বিয়পিব। স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মতে চলিলেই আমি সকলো নিৰাপদে থাকিব পাৰিম। এই বছৰ ইমান মানুহৰ মৃত্যুৱে নহ'লহেঁতেন যদি মানুহ ঘৰতে নাথাকিলে। পাতিব লাগিব, খালি অলপ সাৱধানে পাতিব লাগিব। মই ৰাইজক সহায় সহযোগিতা বিচাৰিম যে আমি সুন্দৰভাৱে যাতে শাৰদীয় দুৰ্গা পূজা উদযাপন কৰিব পাৰোঁ। সকলোৱে প্ৰথম পালি ভেকচিন লওক। আজিৰ দিনটোতো আমাৰ হাতত 22 লাখ ভেকচিন আছে, ভেকচিনৰ কোনো অভাৱ নাই। আপোনালোকে ভেকচিন লওক আৰু সময় হোৱাৰ লগে লগে দ্বিতীয় পালি ভেকচিন ল'ব নাপাহৰি। যিমানে বুদ্ধি উলিয়াব কিছুমান মানুহে সিমানে ক'ভিড বিয়পিব। স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মতে চলিলেই আমি সকলো নিৰাপদে থাকিব পাৰিম। এই বছৰ ইমান মানুহৰ মৃত্যুৱে নহ'লহেঁতেন যদি মানুহ ঘৰতে নাথাকিলে। পাতিব লাগিব, খালি অলপ সাৱধানে পাতিব।